হে বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম মোৰ ইউটিউব চেনেললৈকে। প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি কথা পাতিম এইটো কোনো ধৰণৰ টেকনিকেল ভিডিঅ' নহয়, জাষ্ট নলেজেবল ভিডিঅ'। জাষ্ট যোনে নাজানে তেওঁলোকে হয়তো ইয়াৰ পৰা মানে লাভান্বিত হ'ব পাৰে। তো মই আজি কি কথা পাতিম জানেনে? আমি যে দেখা পাই থাকোঁ চৰাইবিলাক এনেকৈ যে লাইনৰ তাৰত বা কাৰেণ্টৰ তাৰৰ ওপৰত যে বহি থাকে, সেই চৰাইবিলাকৰ গাত শ্বৰ্ট কিয় নালাগে বা তেওঁলোকৰ মৃত্যু কিয় নহয়? কিন্তু কিছুমানৰ হয়, কিন্তু মৃত্যু নৰ্মেলি হোৱা দেখা নাযায়, কিন্তু অতি কম দেখা যায়। কিন্তু যদি মানুহে যদি সেই কাৰেণ্টৰ তাঁৰডাল চুই দিওঁ, হয়তো শ্বৰ্ট লাগিব পাৰে, হয়তো বেছিভাগ মৃত্যুমুখত পৰে। কিন্তু কাৰণটো কি হ'ল? তো মই তাৰে ওপৰত কিছু অলপ মই নকওঁ, আপোনালোক সকলোৰে লগত আলোচনা কৰিম। মোৰ যিকেইটা ছাবস্ক্ৰাইবাৰ আছে 194 ছাবস্ক্ৰাইবাৰ, তেওঁলোকৰ লগত আলোচনা কৰিম। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও লাভান্বিত হ'ব আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো পিছে বলক আজি ভিডিঅ'টো আৰম্ভ কৰি কিনে আৰম্ভ কৰোঁ। বন্ধুসকল, আমি দেখা বা জনামতে আমি কি দেখা পাইছোঁ যে লাইনৰ যিটো খুঁটা বা যিটো পোষ্ট থাকে, সেই পোষ্টটোত কেইডাল তাঁৰ থাকে? দুডাল তাঁৰ থাকে। আৰু চৰাইটোৱে কেইডাল তাঁৰত বহে? এডাল তাঁৰত। আৰু দুডাল তাঁৰত সি বহিব নোৱাৰে দিয়কচোন, তাৰ ভৰিখন নাজানে ইমান দূৰলৈকে, আমাৰে হাত ধৰি দীঘল চৰাইটো নহয়। তো সি কি কৰে, নৰ্মেলি কোনোবা এডাল তাঁৰত গোটেই বাৰতে মানে আহি কিনে বহি লয়। তো এতিয়া বহুতে ভাবি আছে যে চৰাইটোৱে এডাল তাঁৰত বহে, দুডাল তাঁৰ থাকে, এডালত বহে কাৰণে গাত শ্বৰ্ট নালাগে। চাওক, এতিয়া মই মেইন কাৰণকেইটা কওঁ। চৰাইৰ গাত শ্বৰ্ট নলগা মেইন কাৰণকেইটা হ'ল যে প্ৰথমতে হ'ল ক্ল'জ চাৰ্কিট। এতিয়া ক্ল'জ চাৰ্কিট মানে মোৰ মুখেৰে আৰু ছাগলীৰ দৰে বহি গ'লে আপোনালোকে বুজি নাপায়। তো মই কি কৰিছোঁ মানে এখন চাৰ্কিট আপোনাক বুজত সহায় হ'ব। তো পিছে ফটোটোৰ দ্বাৰা আমি সকলোৱে বুজিব পাৰিম। তো বলক আমি চাই লওঁ সকলোৱে অ'পেন ভাৰ্চেছ ক্ল'জ চাৰ্কিট। এই ছবিখনত আপোনালোকে কি দেখিছে যে এইখন এখন অ'পেন চাৰ্কিট, আৰু এই চাৰ্কিটখনত এডাল তাঁৰ ছিঙি থকাৰ কাৰণে এই বাল্বটো জ্বলিব পৰা নাই। কিন্তু এইখন হ'ল ক্ল'জ চাৰ্কিট, এই তাঁৰডাল জোৰা লগাই দিয়াৰ কাৰণে এই বাল্বটো জ্বলি গৈছে। তাৰ মানে কি বুজিলে? চৰাইটোৱে ছিংগল তাঁৰডালত বহি থকাৰ কাৰণে এইখন চাৰ্কিট কমপ্লিট হোৱা নাই, যাৰ কাৰণে চৰাইটোৰ গাত শ্বৰ্ট লগা নাই। কিন্তু যদিহে চৰাইটোৱে দুটা তাঁৰত ভৰি দিয়ে, চাৰ্কিটখন কমপ্লিট হৈ যাব আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চ একো নাথাকিব, তেতিয়া শ্বৰ্ট লাগি যাব পাৰে। এতিয়া 2 নম্বৰতে হ'ল পটেঞ্চিয়েল ডিফাৰেঞ্চ। এতিয়া পটেঞ্চিয়েল ডিফাৰেঞ্চ মানে কি? প্ৰেছাৰ বিটুইন 2 পইণ্টছ। এতিয়া চৰাইটোৱে যিডাল মানে তাৰত ভৰিখন দি আছে, দুখন ভৰি দি আছে, সেই দুখন ভৰিৰ যিটো ডিফাৰেঞ্চ, যিটো দূৰত্ব একেবাৰে কম, বা যিটো প্ৰেছাৰ সেইটোও কম। কাৰণ কিয় কম মইতো কৈ আছোঁ, এতিয়া ক্ল'জ চাৰ্কিট হ'বৰ কাৰণে আৰু ক্ল'জ চাৰ্কিট আৰু পটেঞ্চিয়েল ডিফাৰেঞ্চৰ এটা ৰিলেশ্যন আছে। তো পটেঞ্চিয়েল ডিফাৰেঞ্চটো আমি এতিয়া কি বুলি কওঁ মানে আপোনালোকে জানে যে ভি ইকুৱেল টু আই আৰ। এতিয়া ভি ইকুৱেল টু আই আৰ বুলি নুবুজিবতো আপোনালোক কওঁ মানে কাৰেণ্টটো সদায় বেছিৰ পৰা কমলৈকে ফ্ল' হয়। কাৰেণ্টটো যদি এটা কথা কওঁ, আপুনি দুটা বাল্টিঙত পানী ৰাখিছে আৰু বাল্টিং দুটা ফুটা কৰি কিনে এডাল পাইপ তলেৰে জোৰা দিছে, ভাবি লওক, ইমাজিন কৰি লওক। তো জোৰা দিছে, এটা বাল্টিঙত পানী কম আছে, তাতে অলপমান বেছি আছে। তো বেছিটোৰ পৰা পানী পাইপডালৰ মাজেৰে গৈকে নিশ্চয় সেই বাল্টিটো সমান হৈ যাব। আৰু যেতিয়া সমান হৈ যাব, সেই পাইপডালৰ মাজেৰে পানী নাযায়। আপোনালোকে এইটোও বুজি লওক যে কাৰেণ্টটো যদি দুফালে সমান থাকে, তেতিয়া কাৰেণ্টটো ফ্ল' নহয়। তো কোনোবা এফালে বেছি থাকিলে কোনোবা এফালে কম হয়, তেতিয়া ফ্ল' হয় কাৰেণ্টটো। তো এতিয়া আৰু এটা উদাহৰণ দিওঁ যে গাঁৱত আমাৰ গাঁওবিলাকত দেখিছে যে ট্ৰেন্সফৰ্মাৰ থাকে, সৰু সৰু গাঁৱত চবতে থাকে, গাঁও বুলি কোৱা ভুল হ'ল, ট্ৰেন্সফৰ্মাৰ চবতে থাকে। সেই কিছুমান সৰু সৰু ট্ৰেন্সফৰ্মাৰত 1100 kV মানে ট্ৰেন্সফৰ্মাৰ থাকে, মানে তাত 1100 kV কাৰেণ্ট জমা হয়। আৰু তাৰ পৰা যিবিলাক ঘৰত লাইনৰ মিটাৰ থাকে, সেই মিটাৰবিলাকত কিমান আহে? 220 কাৰেণ্ট আহে। তাৰমানে কি হয়, 1100 পৰা ভাগ বিতৰণ হৈ কিনে ঘৰলৈকে আমাৰ 220 আহে। তো সেনেকুৱা। তো চৰাইটো যিডাল ছিংগল তাঁৰত ভৰিখন দি আছে, চ' তাত কোনো ধৰণৰ কাৰেণ্টৰ মানে কোনো চাৰ্কিটখন ক্ল'জ হোৱা নাই, বা তাৰ পটেঞ্চিয়েল ডিফাৰেঞ্চো কম। তাক এপ্ৰপ্ৰিয়েটলি তাক 0 বুলি ধৰা হয়। সেই ডিফাৰেঞ্চটো পটেঞ্চিয়েল ডিফাৰেঞ্চ এপ্ৰপ্ৰিয়েটলি 0। আৰু তাত 0 আছে বা কোনো ধৰণৰ ডিফাৰেঞ্চ নাই, দুয়োখন ভৰি একে প্ৰেছাৰতে আছে, একে কোনো ডিফাৰেঞ্চ একে ডিফাৰেঞ্চতে আছে। চ' সেইকাৰণে তাত সেইকাৰণে কোনো ধৰণৰ চৰাইটোৰ গাৰ মাজেৰে কোনো ধৰণৰ কাৰেণ্ট ফ্ল' নহয়, সেইকাৰণে চৰাইটোৰ গাত কাৰেণ্টটো শ্বৰ্ট নালাগে। এতিয়া 3 নম্বৰতে হ'ল পাথ অফ ৰেজিষ্টেঞ্চ, মানে বন্ধ পথ, মানে প্ৰতিৰোধ পথ। তো চৰাই কি আৰু যেতিয়ালৈকে চৰাইটো মানে সেইডাল তাৰতে ভৰিখন বা দি থাকিব, তেতিয়ালৈকে বহি থাকিব, তেতিয়ালৈকে তাৰ গাত কোনো ধৰণৰ কাৰেণ্ট মাজেৰে পাৰ হৈ নাযায়। তেতিয়া কাৰণ কোনো ধৰণৰ যেতিয়া চাৰ্কিট এখন কমপ্লিট হ'ব লাগিব, তেওঁ হয়তো নিশ্চয় তেওঁ চৰাইটো ভৰিখন সেইডাল তাৰতো থাকিব লাগিব, তেতিয়া চাৰ্কিটখন কমপ্লিট হ'ল আৰু তেতিয়া তেওঁৰ গাৰ মাজেৰে কাৰেণ্ট যায় কিনে হয়তো চৰাইটোৰ মৃত্যু হৈ যাব পাৰে। কিন্তু চৰাইটো কি আছে, এডাল ছিংগল লাইনত বহি আছে, আৰু ছিংগল লাইন বহি থাকিলে আপোনাৰ ক্ল'জ চাৰ্কিট হোৱা নাই, না পটেঞ্চিয়েল ডিফাৰেঞ্চ হৈছে। সেইকাৰণে কি ৰাস্তাটো বন্ধ হৈ আছে, ৰাস্তাটো বন্ধ হৈ থকাৰ কাৰণে কাৰেণ্টটো যাব পৰা নাই, সেইকাৰণে চৰাইটোৱে বিন্দাছ বহি আছে, কোনো ধৰণৰ টেনশ্যন নাই।
এজ পাৰ গুগল মানুহে সেই যদি এডাল তাত চুৱে তেতিয়ালৈকে কোনো একো নহয়, আৰু যদি মানুহ যদি তাঁৰডাল চুই যদি মাটিত থাকে হয়তো তেওঁ মৰি যাব পাৰে, বা যদি দূৰৰ তাঁৰটো চুই দিয়ে তেতিয়া মৰি যাব পাৰে। এজ পাৰ গুগল দেই, মই কোৱা নাই, মই ক'লে আৰু কৰি যাব পাৰে, মই নকওঁ, কাৰণ মই টেষ্ট কৰি পোৱা, মই নিজে টেষ্ট কৰি পেলাই ক'লোঁ হয় বোলে এইটো বস্তু নমৰে। এজ পাৰ গুগল মই যিমান চালোঁ মানে এডাল তাঁৰ চুলে নমৰে বুলি কৈছে। নকৰিব, এইটো কোনে নকৰিব, এনেকুৱা ডেঞ্জাৰাছ কাম কোনো নকৰেও জানি। কিন্তু লাইনৰ তাঁৰত বেছিভাগ কোনবিলাক চৰাই মৰে এটা অনুমান কৰিছেনে? কোনবিলাক মৰে? বাদুলি, বাদবিলাক বেছিকৈ মৰে। কিয় মৰে? কাৰণ বাদুলিৰ পাখাখন বহুত তেওঁৰ যিটো পাংখা বহুত লম্বা হয়, আৰু যেতিয়া তেওঁ লাইনৰ তাঁৰডালত চৰাইটো লাইনৰ তাঁৰডালত থকালৈকে নমৰে, কিন্তু যেতিয়া তেওঁ উৰা মাৰে, উৰা মাৰাৰ লগে কি হয় তেওঁৰ পাংখা দুখন দূৰৰ তাঁৰডালত লাগি যায়, আৰু যেতিয়া সেইবিলাক পাখা দুখন লাগি যায় গোটেইখিনি আমাৰ যিটো ডিফাৰেঞ্চ আছে ক্ল'জ চাৰ্কিট, পটেঞ্চিয়েল ডিফাৰেঞ্চ, পাথ অফ ৰেজিষ্টেঞ্চ, গোটেইখিনি মানে ব্ৰেক হৈ যায়, আৰু ব্ৰেক হোৱাৰ লগে লগে কাৰেণ্টৰ শ্বৰ্ট লাগি কিনে বাদুলিটো মৰি যায় এনেকৈ। তো বুজিছে? তো মানে চৰাইবিলাকৰ গাত শ্বৰ্ট নলগা মেইন কাৰণবিলাক হ'ল এইখিনিয়ে। তো ইমানখিনি ভাল হোৱা নাই ভিডিঅ'টো, মই গম পাইছোঁ, তেওঁ বাৰু আপোনালোকে কিবা বুজি পাব বুলি আশা কৰিছোঁ। তো পিছে ধন্যবাদ, জয় অসম, বাই বাই।